অসমীয়া জ্ঞান। যদিহে আপোনাৰ এই জিকে প্ৰশ্ন উত্তৰসমূহ ভাল লাগে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আপোনাৰ এটা ছাবস্ক্ৰাইব পালে মই বহুতখিনি সাহস পাওঁ আৰু ভিডিঅ' বনোৱাত প্ৰেৰণা পাওঁ। সেয়েহে চেনেলটো ছাবস্ক্ৰাইব কৰি মোক বঢ়াই নিয়ক। ধন্যবাদ। আমাৰ আজিৰ 1 নম্বৰ প্ৰশ্নটো হৈছে, অসমত কোন জনগোষ্ঠীৰ মানুহে প্ৰথম ধানৰ খেতি কৰিছিল? হয়, এতিয়াতো বহুতেই খেতি বাতি কৰে, কিন্তু অসমত কোন জনগোষ্ঠীৰ মানুহে প্ৰথম ধানৰ খেতি কৰিছিল আপুনি জানেনে? যদিহে জানে কওকচোন। আৰু ইয়াৰ উত্তৰ হ'ল বড়ো জনগোষ্ঠীৰ মানুহে প্ৰথম ধানৰ খেতি কৰিছিল আমাৰ অসমত। আমাৰ 2 নম্বৰ প্ৰশ্ন, ভাৰতৰ কোনখন ৰাজ্যত অধিক মন্দিৰ আছে? যদিহে আপুনি জানে তেতিয়াহ'লে কমেণ্ট কৰি কওকচোন। আৰু ইয়াৰ উত্তৰ হ'ল তামিলনাডু। তামিলনাডুত সকলোতকৈ বেছি মন্দিৰ আছে আমাৰ ভাৰতৰ ভিতৰত। 3 নং প্ৰশ্ন হৈছে, ভাৰতৰ কোনখন ৰাজ্যত মাত্ৰ 4খনহে জিলা আছে? যদিহে জানে তেতিয়াহ'লে কওকচোন। আমি মৰিগাঁও নগাঁও জিলাৰ মানুহ, তেতিয়াহ'লে কওকচোন আমি। ইয়াৰ উত্তৰ হ'ল ছিকিম। ছিকিমত 4খনহে জিলা আছে। 4 নম্বৰ প্ৰশ্ন, কি জীৱই পানী খালে মৰি যায়? এইটো এটা বৰ আচৰিত। আমিতো পানী নাখালে আমি মৰি যাম, কিন্তু এইটো এটা জীৱই পানী খালে মৰি যায়। আৰু এই জীৱটো পোৱা যায় কেংগাৰু নিগনি। ইয়াক নৰ্থ আমেৰিকাত পোৱা যায়। পাঁচ নম্বৰ, কোনে বিয়া হোৱাৰ পাছদিনাই গিৰিয়েকক এৰি দিয়ে? এইটো এটা কিন্তু বৰ আচৰিত ইম্পৰ্টেণ্ট প্ৰশ্ন, কাৰণ বিয়া হোৱাৰ পাছদিনাই গিৰিয়েকক এৰি দিয়ে। আপুনিতো এনেকুৱা কথা শুনা নাছিলে। যদিহে জানে কওকচোন। ইয়াৰ উত্তৰ হ'ল নিজৰ নিয়ম অনুসৰি হিজিৰাবিলাকে বিয়া হোৱা পাছদিনাই গিৰিয়েকক এৰি দিয়ে। আজিৰ অন্তিম প্ৰশ্নটো আহকচোন। লাইক এটা কৰি লওক। প্ৰথমে লাইকটো কৰি লওক, নীলা কৰি দিয়ক, তাৰপাছত ৰঙাটো দবাই ছাবস্ক্ৰাইব কৰি লওক আৰু বেলটো দবাই দিয়ক। এতিয়া আজি আমাৰ 6 নং প্ৰশ্ন অৰ্থাৎ লাষ্ট প্ৰশ্ন, কোনবিধ জীৱই শাৰীৰিক সম্পৰ্ক কৰাৰ পাছতে মৃত্যু হয়? হয়, ছেক্স কৰাৰ পাছতে এই জীৱটোৰ মৃত্যু হয়। আপুনি জানেনে এই জীৱটো কি? যদিহে জানে কওকচোন। আৰু ইয়াৰ উত্তৰ হ'ল মৌ-মাখি। হয়, মৌ-মাখিয়ে শাৰীৰিক সম্পৰ্ক স্থাপন কৰাৰ পাছতে মৃত্যু হয়। কি আচৰিত নহয়নে? জীৱনত এবাৰেই ছেক্স কৰিবলৈ পায়। অনুগ্ৰহ কৰি আমাৰ এই অসমীয়া জ্ঞান চেনেলটি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। প্লিজ ছাবস্ক্ৰাইব, লাইক, শ্বেয়াৰ।